আপুনি যেতিয়ালৈকে তেওঁলোকৰ আশা পূৰণ কৰে তেতিয়ালৈকে আপুনি মানুহৰ প্ৰতি ভাল আৰু সকলো মানুহ আপোনাৰ প্ৰতি ভাল। যেতিয়ালৈকে আপুনি তেওঁলোকৰ পৰা একো আশা নকৰে। মনৰ শীতলতাৰ পৰাই সফলতা আহে। কেৱল ঠাণ্ডা লোহাই গৰম লোহা কাটি বেঁকা কৰিব পাৰে। ত্যাগৰ অবিহনে জীৱনত একো পোৱাটো সহজ নহয়। আনকি উশাহ এটা ল'বলৈও প্ৰথমে উশাহ এৰিব লাগে। আজি বেয়া, কাইলৈ ভালো আহিব। সময় আছে, অলপ সময়ৰ বাবে ৰৈ নাথাকিব। মানুহৰ বেয়া গুণ আৰু দুৰ্বলতা বিচাৰি উলিওৱাতকৈ তেওঁলোকৰ দুৰ্বলতা বিচাৰি উলিওৱাই ভাল। যুঁজখন আপোনজনৰ লগত হ'লে পৰাজিত হোৱাটো প্ৰয়োজনীয় হৈ পৰে আৰু যুঁজখন নিজৰ লগত হ'লে জয়ী হোৱাটো প্ৰয়োজনীয় হৈ পৰে। যিজনৰ ধৈৰ্য আছে আৰু যিয়ে কঠোৰ পৰিশ্ৰমলৈ ভয় নকৰে তেতিয়া বুজিব যে সফলতাই তেওঁৰ দাসী। হাতত লেম্পটো লৈ যেতিয়া আমি অন্ধকাৰত খোজ কাঢ়ি যাওঁ তেতিয়া আমাৰ মনত এনেকুৱা ভ্ৰম হয় যে আমি লেম্পটো কঢ়িয়াই লৈ ফুৰিছোঁ। আনহাতে সত্যটো সম্পূৰ্ণ বিপৰীত। লেম্পে আমাক কঢ়িয়াই লৈ গৈছে। যিজনে আনক সন্মান দিয়ে আচলতে তেওঁ নিজেই সন্মানীয়। কাৰণ এজন ব্যক্তিয়ে নিজৰ যি আছে সেইখিনিহে আনক দিব পাৰে। আপোনাৰ জীৱনত ঘটা প্ৰতিটো কথাৰ বাবে আপুনি দায়বদ্ধ। এই কথাটো যিমান সোনকালে মানি ল'ব সিমানেই আপোনাৰ জীৱনটো ভাল হ'ব। কাৰোবাৰ প্ৰতি ঈৰ্ষা কৰি এজন ব্যক্তিয়ে তেওঁৰ ক্ষতি কৰিব নোৱাৰে, কিন্তু তেওঁ নিশ্চিতভাৱে টোপনি আৰু সুখ হেৰুৱাই পেলায়। এই পৃথিৱীখন বৰ অদ্ভুত। সঁচা কথা ক'লে সম্পৰ্ক ভাঙি যায়। ভাগ্য সলনি হয় কেৱল কঠোৰ পৰিশ্ৰমৰ দ্বাৰা, বহি চিন্তা কৰি নহয়। সেই মানুহবোৰ বহুমূলীয়া যিসকলে খঙতো কথা কোৱাৰ আচাৰ ব্যৱহাৰ পাহৰি নাযায়। সিদ্ধান্ত বয়োজ্যেষ্ঠৰ হাতত নপৰালৈকে ঘৰ ভাঙি নাযায়। কিন্তু যেতিয়া ঘৰৰ সকলোৱে ডাঙৰ হ'বলৈ আৰম্ভ কৰে তেতিয়া ঘৰখন ভাঙিবলৈ বেছি সময় নালাগে। যি কামেই নকৰক সম্পূৰ্ণ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে একেলগে কৰক। এই ক্ষেত্ৰত সেই কামৰ সম্পূৰ্ণতাৰ সম্ভাৱনা 10 গুণলৈকে বৃদ্ধি পায়। 100টা মিছা কথা কোৱাতকৈ এবাৰ সঁচা কথা কোৱাই ভাল, কাৰণ পিছত ৰাইজৰ সন্মুখত আহিব। বেয়াটো যিমানেই ডাঙৰ আৰু শক্তিশালী নহওক কিয় শেষত তাক পৰাস্ত কৰিব লাগিব। একমত যে কাৰোবাৰ ভাগ্য সলনি কৰিব নোৱাৰি, কিন্তু ভাল প্ৰেৰণা দি কাৰোবাক পথ প্ৰদৰ্শন কৰিব পাৰি। ভগৱানে কৈছে, যদি জীৱনত কেতিয়াবা সুযোগ পায় সাৰথি হওক, স্বাৰ্থপৰ নহয়। প্ৰতিটো সৰু সৰু পৰিৱৰ্তন এটা ডাঙৰ সফলতাৰ অংশ। প্ৰতিদিনে নিজৰ মাজত সৰু সৰু পৰিৱৰ্তন কৰক। এই পৰিৱৰ্তনে আপোনাৰ ভৱিষ্যতৰ সৃষ্টি কৰিব। যেতিয়া ঈশ্বৰে আপোনাক ভাল পায় তেতিয়া তেওঁ আপোনাৰ বাবে ভাল কাম কৰে আৰু সেই সকলো মানুহক আপোনাৰ পৰা আঁতৰাই ৰাখক যিসকল আপোনাৰ যোগ্য নহয়। মৌনতা আৰু হাঁহি দুটা শক্তিশালী আহিলা। মৌনতাই বহু সমস্যা সমাধানৰ উপায় আৰু হাঁহিয়ে বহু সমস্যাৰ পৰা হাত সাৰিবলৈ উপায়। পাহৰি নাযাব যে পৃথিৱীৰ আটাইতকৈ সফল ব্যক্তিজনক ভগৱানে যি শৰীৰ আৰু মন দিছে সেই একেই আপোনাকো দিয়া হৈছে। আপুনি মাত্ৰ ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব
সেইটো সিদ্ধান্ত লওক। যিজন ব্যক্তিয়ে প্ৰতাৰণা আৰু কষ্ট পায়ো ভুল পথত নাযায় আৰু সততাৰে নিজৰ কাম কৰে, এনে ব্যক্তি ভগৱানৰ আটাইতকৈ প্ৰিয়। যদি কথাখিনি শুনি ভাল লাগিল তেনেহ'লে মোক উৎসাহ জনাবলৈ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।